কিন্তু আমাৰ এনেকা কিছুমানে দেখাইছে মোক হাৰবাৰী কি এইটো আজিয়ে চাইন নকৰিলে স্যাৰ পইচা ঘূৰি যাব গভৰ্ণমেণ্টতে থাকিব আকৌ আনিম আমি পইচাটো কিন্তু ঘূৰি নাযায় পেলাই পইচাটো যে মিছ ইউজ হৈ আছে বিল্ডিং বিলাক বনাইছে কোনো মানুহ নাথাকে মানুহ নুসুমায় অনলি ইনফ্ৰাষ্ট্ৰাকচাৰ আফটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি হ'ব ইয়াৰ কোনো প্লান নাই কোনে চলাব কি কাম কৰিব ইয়াৰ কোনো প্লানিং নাই ক'ৰবাত কম্পিউটাৰ আনি পেলাই থৈ দিছে 5 বছৰে 10 বছৰে কোনো কম্পিউটাৰ ট্ৰাষ্টে কৰা নাই হেল্থ ডিপাৰ্টমেণ্টত মানে চিৰাঙৰ অফিচত ইমান ভাল হস্পিটেলত ইমান ভাল মেচিন পৰি আছে মেচিন ইউজ কৰা নাই ইফালে মানে হেল্থ ডিপাৰ্টমেণ্টত মানে টয়লেট মানে তালা মাৰি থোৱা আছে ইমান ধুনীয়া ধুনীয়া টয়লেট বিলাক মানুহে মানে বাহিৰত পেচাব কৰিবলৈ গৈছে কিন্তু হেল্থ ডিপাৰ্টমেণ্টৰ টয়লেটটো মানে এটা হস্পিটেলত বন্ধ কৰি থোৱাটো কিবা নিয়ম আছে নেকি তাতো কোনো ইম্পৰ্টেণ্ট আইটেম নাই কি চুৰি কৰি লৈ যাব তো বহুত কিবা কিবি হৈ আছে তো সেইকাৰণে আপোনালোকক আমি বিচাৰিছোঁ আপোনালোকে কোঅপাৰেট কৰক আৰু আমাৰ সকলে এই সপ্তাহৰ পিছতে নিজৰ কামবিলাক হাতত ল'ব তো এই কাৰণে বিফোৰ ডেট আমি এটা শিক্ষাটো পাব লাগে কি ষ্টেটাছটো পাব লাগে কি এইটো হৈছে আৰু মানুহৰ আমাৰ গভৰ্ণেন্সটো কিহৰ কাৰণে ডিপাৰ্টমেণ্টটো কিহৰ কাৰণে ৰাইজৰ কাৰণে গতিকে আমি অফিচ চেন্ট্ৰিক মানে কাম কৰিলে নহ'ব প্ৰত্যেকটো স্কিমবিলাক ৰাইজলৈ লৈ যাব লাগিব তো সেইকাৰণে আমি আমাৰ ইচিত কিছুমান পলিচি আমি পাছ কৰিম আপোনালোকে কোঅপাৰেট কৰিব কাৰণ আমি অফিচত বহি চৰকাৰ চলাবলৈ বিচৰা নাই অলপ ৰাইজৰ মাজত আমি যাব লাগিব কাৰণ গোটেই স্কিমটো ৰাইজৰ লগত জড়িত হৈ আছে ৰাইজক এডুকেট কৰিলে চবকে আমাৰ নিচিনা গ্লোবল ভিডিঅ' সকলে কৈছে মানুহবিলাক ইলিটাৰেট আমাৰ বেয়া লাগিছে আমাৰ পাব্লিকক যদি আমি ইলিটাৰেট বুলি কওঁ 74 ইয়াৰ্ছ আমাৰ ইণ্ডিপেণ্ডেণ্ট হ'ল ইমান কাম হৈ আছে ফেইলাৰটো আমি হৈছোঁ না আমি ফেইলাৰ হোৱাৰ কাৰণে পাব্লিকে এডুকেট হ'ব পৰা নাই আৰু এটা স্কিম ফাইলত যদি আবদ্ধ কৰি ৰাখি থৈ দিয়ে এই স্কিমটো যদি পাব্লিকৰ তাত যায় অলপ পপুলাৰাইজ কৰি নিদিয়ে বা পাব্লিকক জনাই নিদিয়ে পাব্লিকে কেনেকৈ গম পাব সেইকাৰণে আমাৰ এতিয়া VCDC অফিচবিলাকক আমি খুব ষ্ট্ৰেংথেন কৰিব বিচাৰিছোঁ ৱেল ইকুইপ কৰিব বিচাৰিছোঁ চবেই যাতে VCDC অফিচত যায় পাব্লিকক মাতি পেলাই এটা ডিপাৰ্টমেণ্টে মিটিং কৰিব পাৰে আৰু ইয়াৰ কাৰণে আমি গভৰ্ণমেণ্টক প্ৰপ'জেল দিম অহাকালি আমাৰ অফিচবিলাক মানে ক'ৰবাত ৰিন'ভেট কৰিব লাগে নতুন বনাব লাগে আৰু ইয়াত ফুল ষ্টাফ মানে উইথ টেকনিকেল এক্সপাৰ্ট মানে কি অপাৰেটৰ আৰু কামবিলাক চব অনলাইন হ'ব তো সেইকাৰণে আপোনালোকৰ এইটো মানে ঠিক কৰিব লাগে আৰু যোৱাকালি আমাৰ প্ৰাঞ্জিত ডাঙৰীয়াই কৈ গৈছিলে কি প্ৰত্যেকটো যিটো আছে ইমেইল ID আপোনালোকৰ ইমেইল ID বিলাক প্ৰত্যেক ডিপাৰ্টমেণ্টে খোলা নাই যদি খোলক ডিপাৰ্টমেণ্টেল ইমেইল ID এইটো NIC হ'ব না এইটো খোলা আছে স্যার এইটো খোলা আছে এইটো আপোনালোকে সব দি দিয়ক মোকো দি দিয়ক আৰু অফিচাৰক দি দিয়ক এইটো আমি সব মানে তলৰ লেভেলৰ যিবিলাক অফিচ আছে ইয়াত আমি দিব লাগিব পাব্লিককো দিব লাগিব তো এই কাৰণে টেকনলজিটো ফুল ইউজ কৰক আৰু এইটো অলপ ট্ৰান্সপাৰেন্সিটো মেইনটেইন কৰক আৰু টাইম বাউণ্ড কামবিলাক কৰক আৰু আমি ইয়াৰ পিছতে কাৰোবাৰ যদি এক্সপাৰ্ট মানুহ লাগে মেনেজমেণ্টৰ মানুহ লাগে ইয়াৰ কাৰণে আমি চিন্তা কৰি আছোঁ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া ইয়াৰ ওপৰত চিন্তা কৰি আছে কি আমি লাগিলে আৰু মেন পাৱাৰ আমি দিম এক্সপাৰ্ট মেন পাৱাৰ কিন্তু আমাৰ কাম হ'ব লাগিব ইমান ধুনীয়া প্ৰগ্ৰামবিলাক টাইম দিয়া আছে 21ত হ'ব লাগে 22ত হ'ব লাগে SDG MDG গ'ল এতিয়া SDG আহিল মিলেনিয়াম ডেভেলপমেণ্ট গ'লৰ কথা আছিলে এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কথা আছে আৰু এটা কথাটো মই ক'ব বিচাৰিছোঁ আপোনালোকক যে ডাটাবিলাক অলপ ৰাখক মানে নেশ্যনেল চিনাৰিঅ' ইণ্টাৰনেশ্যনেল চিনাৰিঅ' ক'ত কি হৈ আছে এইটো যেতিয়া চাব আপোনাৰ অট'মেটিকেলি আপোনাৰ এটা ভয় সোমাই যাব বাংলাদেশৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সটো আমাতকৈ বহুত ভাল ইহঁতৰ বহুত মানে ডিপাৰ্টমেণ্টবিলাক আমাতকৈ ভাল চলি আছে হেল্থ ডিপাৰ্টমেণ্টটো বেষ্ট বাংলাদেশৰ যেতিয়া আপুনি ৰেকৰ্ডবিলাক চাব আপোনাৰ টোপনি নাহিব আমাৰ এডুকেশ্যনটো কি হৈ আছে আমাৰ হেল্থটো কি হৈ আছে সেইটো এতিয়াও মানে অসমতকৈ আমাৰ তলত যিটো মৰ্টেলিটি তো এই বস্তুবিলাক চালে আপোনালোকৰো টোপনি নাহিব আমি কি কাম কৰি আছোঁ তো এই কাৰণে মই আপোনালোকক আহ্বান কৰিছোঁ কি প্ৰপাৰলি কামবিলাক কৰক আৰু আমি একেলগে এটা টিম হৈ পেলাই কাম কৰিম আৰু আজি বহুতক শুনিব নোৱাৰিলোঁ আমি নেক্সট শুনিম মই তৰফৰ পৰা চবকে ধন্যবাদ জনাইছোঁ আৰু এসপ্তাহ যিটো টাইম দিছে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে তো এসপ্তাহৰ ভিতৰত আপুনি ফুল প্ৰিপেয়াৰ হৈ আহক কোনো বস্তু যাতে হৈ নাযায় আৰু সেইদিনাই আমি পলিচি বনাম কি নেক্সট আমাৰ কি হ'ব নেক্সট ষ্টেপ কি হ'ব তো সেইদিনাই আমি পলিচি বনাম ঠিক আছে থেংক ইউ